আৰু মই নামনি আজি আপোনালোকে লৈছে এটা নতুন ব্লগ আজি এটা খুবেই ভাল দিন আৰু স্পেশাল দিন আজি ব্লগটো আমি ইভিনিঙত ষ্টাৰ্ট কৰিছো কিয়নো আজি আমাৰ মামাই নতুন ৰেষ্টুৰেণ্ট এখন খুলিছে এড্ৰেছটো কৈ দিছো ক'ত আছে এইটো আছে অইল বাছ ষ্টেণ্ড দুলিয়াজান আৰু এখন আমাৰ মামাহঁতৰ জেডি সুইটছৰ ওচৰতে আছে আপোনালোকে আহিব পাৰে খুবেই ভাল লাগিব আহিলে আৰু আজি সেইকাৰণে মামাই যেহেতু অপেনিং হয় সেইকাৰণে মামাই আজি আমাক গ্ৰেণ্ড পাৰ্টি দিছে আৰু গেষ্ট আহিবলৈ ষ্টাৰ্ট হ'লে ব'লক আপোনালোকক দেখাওঁ কিবা কিবি ষ্টাৰ্টাৰ্ছো বনাইছে ব'লক খাওঁগৈ আৰু আপোনালোককো দেখাওঁ আৰু এইফালে আমি আহিছিলোঁৱে এই চুম্বাই খাবলৈ ষ্টাৰ্ট কৰিলে চুম্বা প্ৰথম ফিডবেক তুমি দিবা দেই এইফালে বনাইছে ফ্ৰেঞ্চ ফ্ৰাইজ পনীৰ টিক্কা আৰু এইফালে চিকেন কিবা এটা বনাইছে এইফালে মেইন কৰ্চাৰী এইফালে আছে চুইট চিকেন আৰু এইফালে গৈ দেখাইছোঁ আপোনালোকক আৰু এইফালে পনীৰ এইটো কোফটা ডাল ফ্ৰাই আৰু এইফালে নান আছে নান নে জিৰা ৰাইচ আছে এইফালে আৰু এইফালে নান আৰু এইফালে চালাড আৰু এইফালে লাইভ কাউণ্টাৰ ভেজ চাওমিন বনি আছে এইফালে আপোনালোকক গৰম গৰমকৈ খাব পাব ইয়াত এইফালে ষ্টাৰ্টাৰ্ছ দি আছে চাৰ্ভ কৰি আছে এইফালে আমাৰ তুহিন দাদাই লৈছে এইফালে বাবলু দাদা আৰু এইফালে ভালেমানখিনি গেষ্ট আহি পালেহি এইফালে মজা লৈছে খাই বঢ়িয়া লৈছে পিছত আপোনালোক আহিব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে অইল ইণ্ডিয়া লিমিটেডৰ আৱাসী মুখ্য বিষয়া শ্ৰীযুত প্ৰশান্ত বৰকাকতিক এখন ফুলাম বিহুৱানেৰে জয়ন্ত দত্তক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ শ্ৰদ্ধা আৰু স্নেহ যাচিব আৰু এতিয়া ব'লক আপোনালোকক এতিয়া এইফালে ৰেষ্টুৰেণ্টখন দেখাই দিওঁ পূৰা সম্পূৰ্ণকৈ আৰু এইটো ভিডিঅ' আমি এতিয়া বনোৱা নহয় ৰাতিপুৱাতে বনাই থৈছিলোঁ কিয়নো এতিয়া বহুত ভিৰ হ'ব সেইকাৰণে দিনত ফ্ৰী টাইম উলিয়াই অকণমান আহিছিলোঁ ভিডিঅ' কৰি গ'লোঁ আৰু এইফালে ইণ্টেৰিয়ৰ বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে এইফালে লাইট কম্বিনেশ্যনো বহুত ধুনীয়া লাগিছে নমা আৰু এইফালে আমাৰ লগত ভণ্টিও আহিলে কিয়নো ভণ্টি ৰাতি আহিব নোৱাৰিব বহুত ভিৰ সেইকাৰণে ভণ্টিক আমি এতিয়াই লৈ আহিলোঁ ব'লক আপোনালোকক এবাৰ কিটচেনটো দেখাই দিওঁ আৰু এইফালে জান মামা কিবা চাই আছে ইয়াত পূৰা হাইজেনিক পূৰা ক্লিন আৰু চফাকৈ ৰখা হৈছে এইবিলাক বস্তুবিলাক আৰু এইফালে কিটচেন এইবিলাক চব প্ৰিপেৰেশ্যন হৈছে ৰাতিৰ কাৰণে যিহেতু ৰাতি বহুত ডিছ বনাব সেইকাৰণে এইফালে ৰেডি কৰি আছে এইফালে ভণ্টি আৰু এইফালে আৰু এটা এক্সট্ৰা কেবিন আছে এইফালে ইয়াত 24 to 25 মানুহে বহিব পাৰিব ইয়াত বাৰ্থডে পাৰ্টি কৰিবলৈ এইটো এক্সট্ৰা ৰুম এইফালে ৱালখন ধুনীয়া দিছে আৰু এইফালেদিও যাব পাৰি ব'লক আপোনালোকক লজৰ কাউণ্টাৰকেইটা দেখাই দিম লজৰ পাৰ্টটো মানে এইফালে কাউণ্টাৰ ৰিচেপশ্যন আছে এইফালে ইয়াত চোফা টোফা হৈছে ইয়াত ৰিচেপশ্যনৰ মানুহবিলাকে বহিবলৈ এইফালে আৰু ওপৰৰ লজৰ পাৰ্টটো আপোনালোকক কেতিয়াবা পাছত ভালকৈ দেখাম আজিকালি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আপোনালোকে যদি চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব